guys, welcome to my YouTube channel KJ Creation. আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছো যে অহাকালি যে বিশ্বকৰ্মা পূজা আছে তাৰে অলপ প্ৰিপাৰেচন কৰিম, ভিডিঅ'টো চাই থাকিব। আজি আমি যাই আছো বিশ্বকৰ্মা পূজাৰ কাৰণে ঔটিঙা পাৰবা। মাত গাড়ীখন আজি লাগি ইষ্টিকা মাৰি দিলে গাইস। গাড়ী নিচা বেয়া লাগি এইটো বাসন্তী আমাৰ। এইখন হ'ল আমাৰ পথৰ। ভিউ চাওক, ভিউ। This is view. আৰু ই কামান মাছজি এই এবাৰ উঠবা না দুই বাকন আগুৱা আমি আহি পাই গ'লো। ইটা নুঠব ওপৰত, ই অলপমান দেৰিকৈ উঠব, কিন্তু ই আগতে উঠব। বৰ্তমান আমি পাৰিব পৰা অৱস্থাত নাই, সেইকাৰণে আমি হাতী আনিব যাম। হাতী ই আমাক এতিয়া হাতী দিব। এইডাল হাতী লৈ আমি যাম ডাইৰেক্ট ঔটেঙা পাৰবা। পাঞ্জিত বাই বাই, এৰিলোঁ তোমাক। আমি হাতীডাল লৈ ল'লোঁ। হাতীডাল লৈ সুদূৰ ঔটেঙা পাৰবা খালি সেইফালে গমন কৰিম। গৰু কি ভাবি আছে ঔটেঙা কেনেকৈ পাৰিম আমি, কি ভাবি পোৱা নাই। এতিয়া চাওঁ ওপৰৰ ফালে চাই আছে। এটা কাম কৰোঁ নেকি, কি হেলিকপ্টাৰখন মাৰি দিওঁ নেকি? হেলিকপ্টাৰ ইটান অঁ কি কয়, তাৰপৰা উঠি যাম মই হেলিকপ্টাৰেদি পাৰি নিশ্চয় কেনেকৈ পাৰিম? নিশ্চয় হেলিকপ্টাৰ আনিম ইটান। সেয়ে কৰিব লাগিব। এই হাতী ঠিক কৰি আছে, ইয়ে পৰিল লাগাই পাওঁ না সেইটো কাহে পাৰ কৰি গ'লি লগে লগ মাৰি তলফালে দেখাই দিম গোটেই আনো না না পাৰবি। মানে গাইজ অহাকালি ইহঁতৰ বিশ্বকৰ্মা পূজা, সেইবাবে ঔটেঙাৰ এখন কিবা কৰিব লাগে, সেইবাবে আমি ঔটেঙা পাৰিব আহিছোঁ। আমি বেছি ঔটেঙা পাৰিব নোৱাৰিলোঁ, মুঠে এইকেইটা পাইছোঁ, হ'লেও কম নাই, বেছিয়ে আছে। 55 পিচ আছে। এতিয়া আমি যাব ওলছোঁ, হাতী লৈছি। কি কৰবি উপায় নাই। ভাত খাবি দেই। আমাৰ দুটা আহি পালা। এতে আমি এতিয়া সেই কৰিম, ঔটেঙা খাম। কিবা কয় কেনে হ'ব আপোনালোকৰ? হুহুটো কচোন। মজা মজা কেনে হৈছে আমি আহি পালোঁ পথাৰত। এতিয়া আমি ভাত খাম, এতে গোটেই মুখাই আমি এতিয়া খাম, এটা খাব। আমি এতিয়া খাম এতে ৰাইজ। আমি দিনৰ ভাগত কি কৰিলোঁ আপোনালোকে চালে, এতিয়া আমি ভাতি পেলাই কি কৰোঁ চাই। এটা বঢ়িয়া ভিউ দেখাম আমি, আগলৈ যাওক দেখা। বাকী গাইজ আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাব পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে যদি কোনোবাই নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনি আছিল। অহাকালি এটা ধামাকাদাৰ ভ্লগ দি আছোঁ। বাই বাই, ধন্যবাদ, জয় অসম গাইজ।